rest. No rest, no rest. We want justice. Justice, justice. We want justice. Justice, justice. No rest. No rest, no rest. Akan cuci dah. Lagi boy. Lagi boy, lagi boy. Mobil Sarkar misolia. Misolia, misolia. Mobil Sarkar hai hai. Hai hai hai. Mobil Sarkar hai hai. Sarkar husiar. Husiar, husiar. Mobil Sarkar husiar. Husiar, husiar. Mobil Sarkar misolia. Misolia, misolia. Mobil Sarkar misolia. Misolia, misolia. Mobil Sarkar hai hai. Hai 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 hai. Resti amak lagi boy. Lagi boy, lagi boy. Resti amak lagi boy. Lagi boy, lagi boy. Kosrasbongsi বিরোধী হুঁশিয়ার 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 মমতাপুর বিরোধী হুঁশিয়ার 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 অসম সরকার হায় 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 অসম সরকার হায় 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 অসম সরকার নিপাত যাওক নিপাত যাওক নিপাত যাওক অসম সরকার নিপাত যাওক নিপাত যাওক নিপাত যাওক নরেন্দ্র মোদী মিছলিয়া 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 নরেন্দ্র মোদী মিছলিয়া 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 হিমন্ত বিশ্ব শৰ্মা মিছলিয়া 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 উই ওয়ান্ট অসম সরকার মিছলিয়া 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 সরকার মিছলিয়া 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 সরকার মিছলিয়া 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 সরকার মিছলিয়া 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 অসম সরকার প্রতারক 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 ভারত সরকার প্রতারক সৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি দীৰ্ঘদিনীয়া দাবী পৃথক কমতাপুৰ ৰাজ্য পুনৰ্গঠন আৰু জনজাতিকৰণ চৰকাৰে যি বাৰে বাৰে প্ৰতাৰণাৰ ৰাজনীতি কৰি আছে এইবাৰ আমি পুনৰ ৰাজপথত ওলাই আহিছোঁ আৰু চৰকাৰক আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি সকিয়নি দিব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ কোচ ৰাজবংশীসকলৰ যিখিনি সমস্যা এই সমস্যাখিনি অতি সোনকালে সমাধান কৰক নহ'লে 2024 আগন্তুক যি লোকসভা ইলেকশ্যন সেই ইলেকশ্যনত কিন্তু সিহঁতে মানে উচিত প্ৰত্যুত্তৰ পাব আমি এটা কথাই কৈছোঁ আজি অসমত কোচ ৰাজবংশীসকলে যিখিনি ছেক্ৰিফাইচ কৰিছে কিন্তু অসমত যিধৰণে কোচ ৰাজবংশীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলোৱে মাত মাতিব লাগিছে আজি কিন্তু আমি মাত মাতিবলৈ আমি দেখিবলৈ পোৱা নাই সেইকাৰণে আমি এতিয়া আপোনালোকে গম পায় বৰ্তমান কোচ ৰাজবংশী সমাজত আৰু চবে জাগ্ৰত হৈছে কম সময়ৰ ভিতৰত এনেকুৱা এটা আন্দোলন হ'ব যিটো অসমত আগে পিছে হোৱা নাই আমি বাৰে বাৰ কৈ আছিলোঁ আজি বেংগলৰ যিখিনি কোচ ৰাজবংশী আছে মেঘালয়ৰ কোচ ৰাজবংশীসকলৰ লগত আমি যৌথভাৱে আমি এটা প্ৰচেষ্টা আমি হাতত লৈ আছোঁ কম সময়ৰ ভিতৰত 24 আগত যদি কোচ ৰাজবংশীসকলৰ যিখিনি সমস্যা এই সমস্যাখিনি যদি সমাধান নকৰে তেতিয়াহ'লে ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেট টোটেলি আমি স্তব্ধ কৰি দিয়াৰ আমি ব্যৱস্থা আমি হাতত ল'ম আৰু চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ কি চৰকাৰৰ যি ভাগ ভাগ কৰা নীতি আৰু দমন আৰু তাৰ ৰঙা চকুক আমি প্ৰত্যাহ্বান জনাই অহা 29 জানুৱাৰী তাৰিখে চালকুচাৰ এখন বিশাল গণসমাৱেশ আয়োজন কৰিছোঁ সেই গণসমাৱেশত 1 লাখ মানুহ আমি একেলগে থিয় হৈ একেমুখে চৰকাৰক ধিক্কাৰ জনাম আৰু তাতো যদি চৰকাৰে যদি শুনা নাপায় তেতিয়াহ'লে কিন্তু ইয়াৰ পিছত ভয়ংকৰ কাৰ্যসূচী আমি হাতত লৈ চৰকাৰ উফৰাই দিয়াৰ চেষ্টা আমি হাতত ল'ম